হেল্ল' এভৰিৱান, মই মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু লগতে দীপলিনা ডেকাৰ কণ্ঠত এইবাৰ বিহুৰ বতৰত শুনিবলৈ পাব চেংকন নামৰ এটা ধুনীয়া বিহুসুৰীয়া গীত। ইতিমধ্যে শ্বুটিং আৰম্ভ হৈ গৈছে আৰু তাৰে কিছু ভাল লগা মুহূৰ্ত আমাৰ মাজলৈ দীপলিনা ডেকাই শ্বেয়াৰ কৰিছিলে, তাকে অকণমান আপোনালোকলৈ লৈ আহিছোঁ। গতিকে আহকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ।